কান্তবিনে আনসবে দেখে অকুশল। মোৰ ভকতৰ কাৰণে ভক্তি হ'ল মাতৃস্বৰূপ। ভক্তি মাতৃ মানে বাকীবিলাক অকুশল দেখে। কাৰণ আমাৰ মাতৃ দুগৰাকী, এগৰাকী হ'ল ভক্তি মাতৃ, এগৰাকী হ'ল মায়া মাতৃ। আৰু এইটো প্ৰথম স্কন্ধ ভাগৱতত আমাক দেখুৱাইছে। নাৰদৰ উপদেশ মতে ব্যাসে যেতিয়া নাৰদৰ ভাগৱত পাই গ'ল, নাৰদৰ উপদেশ মতে যেতিয়া ব্যাসদেৱে ঈশ্বৰক ধ্যান কৰিলে, ধ্যান কৰে ধ্যানত কি দেখিলে? বাম পাকে মায়া দক্ষিণ ভক্তি দেখি ব্যাকৰি ক্ষীৰৰ ৰোমাঞ্চ ভৈ লগাও। বামফালে মায়া মাতৃ দেখিলে, সোঁফালে ভক্তি মাতৃ দেখিলে, আৰু দুই মাতৃৰ দুটা কাম দেখিলে। কি কি? মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাবন্ত দুই হানু মধ্যস্থ ভাৱে আশা ভগৱন্ত। মায়া মাতৃয়ে জীৱবিলাকক সংসাৰত বান্ধি দুখ যন্ত্ৰণা ভোগ কৰে। ভক্তি মাতৃয়ে আকৌ দুখৰ পৰা মুকলি কৰি দিয়ে। তাৰ দুই মাতৃৰ মাজত আছে স্বয়ং ভগৱন্ত। এতিয়া আইসকলে চাদৰখন সোঁফালে লৈ নে বাওঁফালে লয়? বাওঁফালে লয়। সোঁফালে কেলে নলয়? বাওঁফালে মায়া মাতৃ থাকে। আমাৰ বাপসকলেও সেইকাৰণে বাওঁ চাইডটো চেলেঙেৰে আবৃত কৰি দিয়ে। কেলে? এইফালে মায়া মাতৃক ঢাকি লোৱা হয়। সোঁফালে ভক্তি মাতৃ। বন্ধৰ মুখৰ হেতু জানি হৰি ভাগৱত সাচ পাছে কৰিলা হৰি। মায়া মাতৃয়ে বান্ধে, ভক্তি মাতৃয়ে মুকলাই দিয়ে। কাৰণটো ব্যাসদেৱে তেতিয়াহে গম পালে। গতিকে সেই যেতিয়ালৈকে এই কথাটো তেওঁ বুজি পোৱা নাছিল, গম পোৱা নাছিল, তেতিয়ালৈকেহে তন্ত্ৰ যাগ সকাম ধৰ্মকৰ্মবিলাক পৃথিৱীত বলি বিধান পৰ্যন্ত তেওঁ প্ৰচাৰ কৰিছিল। এই কথাটো গম পাই ভাগৱত শাস্ত্ৰৰ যোগেদি কেৱল কৃষ্ণৰ গুণ যশলীলাহে তেওঁ প্ৰচাৰ কৰিলে। তেতিয়া তেওঁ সুস্থিৰ হ'ল। গতিকে সেই ভক্তি মাতৃ মানে মায়া মাতৃৰ কৰ্মবিলাকক, মায়া মাতৃৰ গুণবিলাকক অকুশল লেখে। এতিয়া সেই মায়াৰ পৰিয়ালটো কি? আমাৰ দেহতে আছে। সাৱধান, এইটোৱে গণ্ডগোল কৰে। আমাৰ দুটা পৰিয়াল আছে আমাৰ দেহত। ক'ত আছে? মনৰ যোগেদি আছে। এফালে হ'ল মায়া মাতৃৰ পৰিয়াল, এফালে হ'ল ভক্তি মাতৃৰ পৰিয়াল। মায়া মাতৃৰ পৰিয়ালৰ যদি আপোনাক মায়া মাতৃৰ পৰিয়ালৰ দ্বাৰা যদি আপুনি পৰিচালিত হৈছে, জানিব আপোনাৰ নৰকলৈ নিবই। নৰক মানে দুখ দুৰ্গতি ভোগ কৰাব। পৰম নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্বয় অহংকাৰ হিংসা কামনায় আশা শত ব্যভিচাৰ এই 16 গোটা পুত্ৰ জানিবা মায়াৰ। মনৰ লগত থাকে এই 16 জন ধৰিব নোৱাৰে লোক এই কাৰণ। মনৰ মাজতে মায়া 16টা পৰিয়ালে বাহ লৈ থকাৰ কাৰণে আমি মনুষ্য কৰিব নোৱাৰো, অৰ্থাৎ মন স্থিৰ কৰিব নোৱাৰো। এই পৰিয়ালটোৱে বিষয় নাই। পুত্ৰ ভাৰ্যা ধন ধন মাটি বাৰী ওচৰত বিহুতি এইবিলাকতে মানুহ মজি নাথাকে জানো? পথাৰলৈ যাবচোন, গৈ পেলাই প্ৰথম সীমাটো অকণমান নিজৰ ফালে খেলা নিচিনা দেখিবই। আপুনি লাগিলে আগভাগেই থাকক, কিন্তু নিজৰ ফালে অহাহে দেখিব আপুনি। সেই মায়া মাতৃ পৰিয়ালে কৰে। আৰু যিবিলাক মায়া মাতৃ পৰিয়ালে যিবিলাকৰ লগাই থৈ দিয়ে আমাৰ মনটো, সেইবিলাক মিছা। এইবিলাক যে মিছা কেতিয়া এদিন নহয় এদিন আপোনাৰ উপলব্ধি হয়গে। কিন্তু যেতিয়া উপলব্ধি হ'ব তেতিয়া নোহোৱাৰ কাৰণে সেইটো সময়ত উপলব্ধি কৰি একো লাভ নাই। হতাশ আৰু হুমুনিয়াই।
সেইকাৰণে ভাগৱতে কৈছে এইবিলাক মিছা কেতিয়া প্ৰমাণ পাবা কেতিয়া পৰলোকত প্ৰমাণ পাই একো লাভ নাই তেতিয়া উপলব্ধি কৰি একো লাভ নাই গতিকে এতিয়াই তুমি ডেকা বয়সতে উপলব্ধি কৰা ভাগৱতে কৈছে মনত ৰাখিবা তোমাৰ এতিয়া পুত্ৰ ভাইজা ধন মাটি কৰিব গাড়ী মটৰ অজস্ৰ আছে নৰম বৰণ হৈ আছে কিন্তু সৰ্বস্ব থাকিলেও এদিন নহয় এদিন তুমি অকলশৰীয়া জীৱন কটাবই লাগিব তুমি এদিন অকলশৰীয়া হবা কেতিয়া যিদিনা তোমাৰ কিচকিচিয়া কোলা চুলি মৰাবতৰ নিচিনা হব যিমানে ৰং কৰিলেও চুলিটো পকিলে আজিলৈকে বগাটো নহয় বাৰু কিন্তু হলেও পকিলে কাণেৰে নুশুনা হলা চকুৰে নেদেখা হলা টকৌ গুটি চুবোৱা দাঁত ঘুলুক গ'ল মাছ খাব শুনি খাব লাগিব বিউটি পাৰ্লাৰলৈ গৈ ইমান ধুনীয়া মিহিকে ৰাখিছিলো চাল বিচনা কুকুৰা কুকুৰি হ'ল বিচনাটা মলমূত্ৰ যাব ভিতৰতে খুব খেকা পাচাব আদি কৰিব লাগিব তেতিয়াহে তুমি গম পাবা উপলব্ধি কৰিবা হয় তুমি প্ৰকৃততে অকলশৰীয়া আগৰ দৰে তোমাক ভাইজাই আদৰ নকৰা হ'ব বা স্বামীয়ে ভাইজাই স্বামীক আদৰ নকৰা হ'ব স্বামীয়ে ক'লে দুইজনী কষ্ট খাই থকাতকে গলি আজৰি হৈ আহা হয়নে আমাৰ ভাইজাই সেই বুঢ়াটোৰ কথাই বুঢ়াটো বোলে যেনে গলিয়ে আজৰি আহা পিতেকেও ক'ব মানুহৰ আগত দেউতা দুখ দেখি বৰ কষ্ট পাইছে সহ্য কৰিব পৰা নাই ইমানতে ঈশ্বৰে লৈ যোৱা হ'লে কাৰণে তেওঁ আজৰি হ'ল তথাপিও এনেকুৱা কষ্ট মছে দুদিনমান প্ৰতিপাল কৰি বুলি ক'ব নাপাব কোনোবাই বন্ধু মানুহ আহিলে দুৱাৰমুখৰ পৰা মাথা লগাব হেৰা মাথা দিবলৈ আহিলেহে খবৰটো কৰিবলৈ ভিতৰে কিন্তু সোমাই নাযায় কিন্তু থুল খেকা লাগিছে ঘিন কৰি গৈছে সেই সময়ছোৱাই হ'ল আমাৰ প্ৰত্যেকৰে পৰলোক মৰাৰ পিছলৈকে পৰলোক বুলি কোৱা নাই জীৱন্ত অৱস্থাত পৰলোক ইহকাল পৰকাল জীৱন্ত অৱস্থাত আমি বিচাৰি ল'ব লাগিব আৰু এই অৱস্থাটো কিয় হ'ব ভাগৱতে কৈছে তকে চিন্তা কৰাচোন তুমি যিদিনাখন এই সংসাৰলৈ আহিছিলা লগত কাক আনিছিলে কোনোবাই কাৰোবাক আনিছিলে নহয় লগত মাটি বাৰী সা সম্পত্তি নামত তুমি কি দান আনিছিলা আইগৰাকীয়ে সামান্য ৰিং এবাৰটো পিন্ধি আহিছিলে নহয় জন্ম হওঁতে লগত একো অনাই নাই মাজত হৈ পোৱা খোৱা একেবাৰে সুদাহাতে আহিলা সুদাহাতে মাজত হৈ পোৱা খোৱা মাজত ইয়াতে এৰি থৈ তুমি অকলে অকলে গমন কৰিব লাগিব মনত ৰাখিবা উপজিলা একে চৰ পাছে ভৈলা বাৰী ঘৰ সংগতনী বামৰি থাকিবে কৈতো চানে যত ধন জন মানে কি কবৰা ভাষ ভূষ কৰি আকৌ সমস্ত ইয়াতে থৈ তুমি অকলে অকলে কমন কৰিব লাগিব গতিকে আপুনি দৰকাৰ ভাবকচোন মানুহৰ জীৱনত কিবা আছে নে কিবা একো নাই গতিকে জীয়াই থকা কেইদিনে ভকতৰ সংগ লৈ পিছত ভক্তিৰ যোগেদি ভোগ কৰা ভক্তিৰ যোগেদি ধন ঘটা ভোগ কৰা তেতিয়া তোমাৰ ৰোগৰ সৃষ্টি নহয় ভক্তিৰ যোগেদি কিন্তু ভক্তিহীন হৈ তুমি যদি ভোগ কৰা বিহু ফাংচন 10,000 টকা আগবঢ়ালো থিয়েটাৰ পাতি আহিছে কোনে যতীন বৰা গায়ত্ৰী মৰে দিয়া কোনো কথাই নাই পাঁচটা কাৰণে দি দিয়া 1,000 টকা 5,000 টকা তাৰ দুমাহৰ পিছতে গাঁৱৰ নামঘৰ ভাগৱত পাঠেই আপোনাৰ ওচৰলৈ আহিছিলো ভাগৱত অনুষ্ঠান পাতিছো গতিকে কিবা এটা আগবঢ়াব আৰু কিনো দিম আৰু এই অন্যৰে খালকে লৈ আনি ঘূৰিবা আহি থিয়েটাৰ এই মানুহটো আনিলে বিহু ফাংচনে এই মানুহটো আনিলে টকা 500 লিখা হয় 3 মাহৰ দৰমহা কম ঈশ্বৰৰ অৰ্থাৎ পইচা কাম পায় বহুত আছে ধন ধান অসুস্থ বিভূতিৰ মালিক এইদৰে অনুষ্ঠান কেইজনে পাতিছে ভকত হজনী ভাগৱতৰ বিধায় ভকতক সুধিব পাৰিছে নে ঈশ্বৰে ভাবে মোৰ কাৰণে দুবেলা দুসাঁজ খাই আছো মোৰ কাৰণে এচি ৰুমত আছো দামী দামী গাড়ীত ঘূৰিছো মোৰ কাৰণে খৰচ কৰিবলৈ কাম কৰে যদি কেনেকৈ ভাবি দিবলৈ হয় আপোনাৰ 12 বাজি যাব
কি হ'ব এদিন নহয় আপুনি ক'বলৈ বাধ্য হ'ব কি বুলি হয় ঈশ্বৰে সকলো দিলা পুত্ৰ বোৱাৰী সকলোৰে চাকৰি আমি বুঢ়া বুঢ়ী হ'লে পেঞ্চনৰ পইচা কেইটাকে এদায় কৰিব নোৱাৰোঁ গাড়ীখন মানুহে ধৰিব দিয়ে গাড়ী ধৰি নাই কোনে চলৈ যাব আৰু নালাগে আধন পইচা পাতি হৈ গ'ল হ'লে কি হ'ব বোলে খাব নোৱাৰো ভোগ কৰিব নোৱাৰো নহয় কেলে আজি 10 বছৰ হ'ল ইনচুলিন মাৰি আছে দুটাকে ৰসগোল্লা খাবই নোৱাৰে বোলে আজি 2 বছৰ মানৰ আগৰ দিনা অলপতে প্ৰেছাৰ ষ্টক হৈ আৰু জোঁৱাইক ডেলি পোৱালে কাৰণেহে কৈছিলোঁ এতিয়া আজি 1 বছৰমান হ'ল বোলে একো খাবই নোৱাৰো খানা পানী এখন খালে বোলে পেটটো তিনকে ফুলি যায় গেছ নে কি বুলি কয় আপুনি যদি খাবই নোৱাৰো ঘটিটো কি লাভ হ'ল কিন্তু ভাগৱতৰ মতে যদি আপুনি ভোগ কৰে তেতিয়া 100 বছৰ খাব পাৰিব আমাৰ সোণাম চুতীয়া বাপে হ'লে মৰা আগমুহূৰ্তলৈকে একদম জলপান পাতি খাই দিছে সেইটো বেমাৰ জানে কিন্তু ভক্তিৰ যোগেদি ঘটিলে সেইকাৰণে ভাগৱতে কৈছে তুমি ভোগ কৰা কেনেকৈ ভোগ কৰিবা দিব্য ভোগ যাত হুৱে উপগত প্ৰাৰব্ধ কৰ্মৰ ফলে বিষ্ণুক অৰ্পিয়া বৈষ্ণৱক দিয়া ভুঞ্জাতক কৌতূহলে সমস্ত ভগৱতৰ চৰণত অৰ্পণ কৰা শৰণতে অৰ্পণ হ'ল ভগৱতৰ কাৰণে ভকত বৈষ্ণৱৰ কাৰণে তুমি দিয়া খৰচ কৰা তাৰপিছত ভোগ কৰা সেই ভোগে তোমাৰ কেতিয়াও ৰোগৰ সৃষ্টি নকৰে গতিকে আজি যে আমি ভকতৰ সমলে আজি যদি সেউকে সোধে এই মানুহ চব সুধিবই নোৱাৰে তোমাৰ এনে কিমান পইচা খৰচা হ'লে মোৰ তেনেকুৱা এটা অনুষ্ঠান প্ৰতিষ্ঠান মন আছিলে সেউকে ক'ব 40,000 বা 50,000 টকা খৰচা হ'ল হ'ব নাই মায়া দৃষ্টিত খৰচা হ'ল কিন্তু ভাগৰে কৈছে নহয় এইটোহে তোমাৰ মূল পুঁজিত জমা হ'ল আজি যিটো খৰচ কৰিছা সেইটো মূল পুঁজিত জমা হৈ গ'ল আপোনাৰ ৰেজিষ্টাৰ হৈ গ'ল আজি সেইটো ধন দিব্য ভোগ যাত হুৱে উপগ পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে কেহু নাযায় হৰিৰ ভোগতি পৰম সম্পত্তি ইহ পৰ লোকে পাই এই হৰি ভক্তি হ'ল পৰম সম্পত্তি ইহকাল পৰকাল উভয় কালতে ই আপোনাক সহায় কৰিবই গতিকে সেইকাৰণে ভকতে কি হয় সেই ভক্তিৰ বাদে বাকীবিলাক অকুশল লেখে সেইকাৰণে অকুশল বস্তুবিলাক ঈশ্বৰৰ ওচৰত ভকতে প্ৰাৰ্থনা নকৰে যদিও ভগৱন্তই কাক কি দিয়া উচিত অনুচিত বিচাৰ কৰি আপোনাক দি দিয়ে তাৰপিছত কৈছে হে মাটি ভকতিৰ আগে মুখ্য কোনো হয় ভকতিয়ে মোক আদি অধীন কৰে ভক্তিৰ আগত মুখ্য কোন কথা ভক্তিয়ে মোক অধীন কৰি দিয়ে কিন্তু আপুনি চাওক ভগৱন্তৰ ভক্তিৰ অধীন সেইকাৰণে ভকত বৎসল এই 11 চনত ভাগৱতত উদ্ধৱক কৈয়ে দিলে ভকতৰ গুণ গাই ভগৱন্ত আৱেগিক হৈ গ'ল এটা সময়ত তেওঁ কৈয়ে পেলালে হেৰা ভকত সমান সখী মোৰ কোন আছে ময়ো মহা ভকতৰ সৰু পাছে এই কোনোবাই যে গাখীৰ খায় নেকি আয়াসকলে গাখীৰ খায় নহয় আপুনি গাখীৰ যে খায় উদং কালি আহিলে উদং কালি আমাৰ ফালে গৰু উদং দিয়ে এইফালে দিয়ে নিজে নাজানো যেতিয়া গাইজনী যেতিয়া পোৱালিটোৰ সৈতে গাখীৰ খাই এৰি দিয়ে আপুনি চাই থাকিবচোন গাইজনী অলপ দূৰ যাব গৈ পেলাই ঘৰলৈ এটা ঘূৰি চাব ঘৰলৈ ঘূৰি চাই যদি গৃহস্থক দেখে আকৌ কুকুকে গুচি যাব আকৌ আঁতৰ পৰা ঘূৰি চাব যে গৃহস্থ আৰু হ'ল আজিকালি ৰৈ দিয়ে আপুনি যিমান চুচি বাচি গাখীৰ খীৰালেও গায়ে কিন্তু পোৱালিলেহে গাখীৰ লুকুৱাব আধা ঘণ্টামান ৰৈ দিয়ে পোৱালিটোৱে ঠিকছে খায় পোৱালি যেতিয়া খাই উগৰি দিলে তেতিয়াহে মাকে ঘাঁহ খাবলৈ আৰম্ভ কৰে
মহাপ্ৰভু মাধৱদেৱৰ চকু পৰি গ'ল গাই আৰু গাই পোৱালিৰ ওপৰত। গাইজনী পোৱালিটোৰ প্ৰতি কিমান আছিলে, লগে লগে ভোকাত স্থান দি দিলে। সহজে কৃপালো গুণক প্ৰকাশী ধৰিয়া চাহৰি ভকত বৎসল নাম ধেনু যে নমতে বৎসক পালয় তুমি সেই মতে ভকতক পালাৰাম। ভকতৰ ভিন কলি মৰমতি মনুষ্য এইবিলাক কথা কোন সহজে বিশ্বাস কৰিব জানো? ভাগৱতে কৈ আছে হ'লেও আমাৰ বিশ্বাস নহয়। ভাগৱতে কৈছে হয় বোলো এতিয়া এই ভগৱানে নিজে হাতে কামে কৰি প্ৰমাণ কৰি থৈ গৈছে তেওঁ যে প্ৰকৃততে ভকত বৎসল। এতিয়া কুৰুক্ষেত্ৰ মহাসভৰ পিতামহ ভীষ্ম সুধিলে কৃষ্ণ, হে পিতামহ এই আগন্তুক যুদ্ধত কোনটো পক্ষৰ জয় হ'ব তুমি কোৱাচোন বাৰু? পিতামহ ভীষ্মই হাঁহি মাৰি ক'লে, যিটো পক্ষত স্বয়ং আছে, স্বয়ং জগতৰ ঈশ্বৰ আছে, তুমি আছা, সেইটো পক্ষৰ জয় নহয় বাৰু, কাৰ জয় হ'ব পাৰে? কৃষ্ণই ক'লে, মই পাণ্ডৱৰ পক্ষত আছো যদিও মইতো অস্ত্ৰ নধৰো, মই অৰ্জুনৰ ৰথৰ সাৰথিহে, মই ৰথী হৈ কোনোদিন যুদ্ধ নকৰো। তুমি যদি বাধ্যত পৰা যুদ্ধ কৰিবৰ কাৰণে, কৃষ্ণই ক'লে মই বাধ্যত পৰিলেও মই যুদ্ধ নকৰো। তুমি যদি বিশ্বাস নকৰা তেন্তে মই প্ৰতিজ্ঞাই কৰিছো শুনা। ৰথী হৈ নযুঁজিব বোলো কৰি সত্য সত্য নযুঁজিব অস্ত্ৰ শস্ত্ৰ ধৰি। যেতিয়া পিতামহ ভীষ্মৰ আগত যেতিয়া কৃষ্ণই প্ৰতিজ্ঞা কৰিলে কুৰুক্ষেত্ৰৰ মহাসমৰত অস্ত্ৰ নধৰো, লগে লগে পিতামহ ভীষ্মই মাত মাতিলে, এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বাক অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক। হে কেশৱ, ময়ো প্ৰতিজ্ঞা কৰিছো তোমাক কুৰুক্ষেত্ৰ মহাসমৰত অস্ত্ৰ ধৰাইহে যুদ্ধ কৰাইহে। এতিয়া আপুনি ভাবক, ইফালে জগতৰ ঈশ্বৰৰ প্ৰতিজ্ঞা, ইফালে ভীষ্মৰ প্ৰতিজ্ঞা অলপ নহয়। দুয়োজনে সত্য কৰিল ঘোৰৰ অনন্তৰে দুয়োদলে মিলিলা সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ। ভীষ্মই চেন বুজি আছে, নাই সুবিধা পোৱা নাই। প্ৰতিজ্ঞা অহৰ্নিশে যত্ন কৰে নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে। এদিন অকমান সুৰুঙা পাই গ'ল, সুবিধা পাই গ'ল, সুবিধাটো অপব্যৱহাৰ নকৰিলে, লগে লগে ভীষ্মে মাৰিল অৰ্জুন পুলি ৰথে অসমে ঘোঁৰা পিঠি পিতত হৈলা অৰ্জুনৰ ৰথে ঘোঁৰাই পৃথিৱীত ফালি পেলালে। ঘোঁৰা মাতিলে এনেকুৱা ধন ফুটাইছে, চব ফুটাই আছে। ভগৱানৰ কৃষ্ণ দেখিলে সৎকৰা এৰাইবে নোৱাৰে ঘোঁৰা পহিল পাতাল হেন দেখি ৰথতে নামিলা গোপাল। ভগৱানৰ কৃষ্ণ হাতত চক্ৰ ধৰি এইটো সিদ্ধান্ত লৈ তেওঁ নিজৰ প্ৰতিজ্ঞা ভংগ কৰি এই বুলি